Hello friends, welcome to our YouTube channel Utopia. নতুন এটা ব্লগ লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিলো আৰু এই ব্লগটোত আপোনালোকে দেখিবলৈ পাব আমাৰ মৰমৰ ভাগিনীজনীৰ বাৰ্থডে সেলিব্ৰেশনস। আহক তেনেহলে পলম নকৰাকৈ ভিডিঅটো আৰম্ভ কৰো। সময় কেনেদৰে দ্ৰুতগতিৰে আগবাঢ়ি গৈ থাকে ধৰিবই নোৱাৰি। চাওকচোন সৌহিদিনাখন জন্ম হোৱা আমাৰ মৰম লগা ভাগিনীজনী আজি সম্পূৰ্ণ এবছৰত ভৰি দিলেহি আৰু এনেদৰে সময়বোৰ লাহে লাহে পাৰ হৈ এই কণমানিজনীয়ে পঢ়ি শুনি যাতে সমাজৰ এগৰাকী আদৰ্শ নাৰী ৰূপে গঢ় লৈ উঠে তাৰে কামনা কৰিলো। আৰু এইদৰে সময়ৰ কাম সময়ত কৰিবলৈ আমি দুয়ো মানে পুপুলিৰ সৰু মামা মামীয়ে অকণমান আগতীয়াকৈ আহিলোঁ যাতে তেওঁলোকে আয়োজন কৰা জন্মদিনৰ দিনটোত অলপ কিছু সহায়ৰ হাত আগবঢ়াব পাৰোঁ। ইফালে মামায়ে আহি কামত ধৰিলেই। যিহেতু আবেলিকৈ সেলিব্ৰেশনস আৰম্ভ হ'ব তাৰ আগতেই আমি ডেকৰেশ্যনছৰ কামখিনি আগতীয়াকৈ কৰি থওঁ বুলি ভাবিলোঁ আৰু তাই এতিয়া দেউতাকৰ লগত খেলি আছে। আৰু এনেদৰে সিম্পলকে ডেকৰেশ্যনখিনি আমি কমপ্লিট কৰিলোঁ। অকণমান পিছতেই আলহীবোৰ অহা আৰম্ভ কৰিবই। এয়া সন্ধিয়াৰ দৃশ্য আৰু কেকটো এতিয়া আহি পালে। কেকটো এতিয়া কাটিং কৰা হ'ব, তাৰ বাবে যোগাৰ কৰি আছে। আৰু টিকলিজনীও ৰেডি হৈ গ'ল। মামা আইতাকে দিয়া ৰঙা ফ্ৰকটোৰে সতি পিন্ধা বাৰ্থডেৰ টুপিটোৰে তাইক খুব মৰম লগা হৈছে আৰু এতিয়া লাহে লাহে আলহীবোৰ আহিব আৰম্ভ কৰিছে। এইজনী আৰু এজনী টিকলি বাৰ্থডে খাবলৈ আহিছে। এইটো আমাৰ বাৰ্থডেৰ কেকটো। আজিকালি কেকবোৰ কিমান ধুনীয়াকৈ ডিজাইন দি বনায়, পিছে কাটিবলৈকেহে বেয়া লাগে। আমাৰ টিকলিজনীৰ নিচিনাকৈ সৰু ছোৱালী এজনী কেক বনাই দিছে আৰু তাৰ ওচৰতে মামা আইতাকে বনোৱা ঘৰুৱা কেকটো। ইমান ধুনীয়া কেকটো সকলোকে কাটি ভগাই দিয়া হ'ল। সৰু ল'ৰা ছোৱালীবোৰে লগ হ'লে নিজৰ মাজতে কি কি কৰি থাকে চাবচোন, দেখিলে খুব মৰম লাগে। বাৰ্থডেটো যিহেতু ডিনাৰ পাৰ্টি আছিলে, প্ৰথমে দূৰণিৰ অতিথিবোৰক খাবলৈ বহিবলৈ দিয়া হ'ল। আৰু ইফালে আমি কেইটামান গিফ্ট আনবক্সিং কৰি আছোঁ, কাৰণ গিফ্ট আনবক্সিং কৰাৰ চখ সৰুৰ পৰা ডাঙৰলৈ মুঠেই কাৰো কম নহয়। ৰঙা নীলা কাগজৰ মাজত কি বস্তুনো গিফ্ট হিচাপে ভৰাই দিছে তাকে চাবলৈ সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মনবোৰ এক্সাইটেড হৈ থাকে।
আৰু তাতে সৰু ল'ৰা ছোৱালীৰ গিফ্টবোৰ দেখিবলৈও খুব মৰম লগা আৰু প্ৰায় সকলোৱেই লাগতিয়াল বস্তুবোৰেই গিফ্ট হিচাপে দিছে। তাৰ মাজতে কাপোৰ, পুতলা আৰু বেবীৰ এক্টিভিটিৰ কাৰণে কিছুমান খেলনা, এই আটাইবোৰেই গিফ্ট হিচাপে সকলোৱে দিছে। গিফ্টটো বাৰু যিয়েই নহওক, কিন্তু গিফ্ট এটা পালে সকলোৰে মনটো অকণমান হ'লেও ভাল লাগে। কিন্তু তাকে নকৰি কোনোবাটো গিফ্ট ভাল বা কোনোবাটো গিফ্ট বেয়া বুলি কেতিয়াও গিফ্ট দিয়া মানুহজনৰ আগত ক'ব নালাগে। কাৰণ সকলোৱে নিজৰ সামৰ্থ্য, জ্ঞান আৰু নিজা পচন্দ অনুসৰিহে গিফ্ট এটা বাছনি কৰি দিয়ে। আৰু গিফ্টৰ সলনি কোনোৱে যদি সঁচা অন্তৰেৰে আশীৰ্বাদ কৰে তেতিয়াও আমি বিনা আক্ষেপেৰে গ্ৰহণ কৰিব লাগে। আৰু গিফ্ট বুলি ক'লে কেতিয়াও কেৱল কোনো এটা বস্তুক নুবুজায়, সি কাৰোবাৰ মৰম আৰু আশীৰ্বাদো হ'ব পাৰে। আমাৰ পুপুলিৰ বাৰ্থডেত মৰমেৰে সকলোৱে দিয়া গিফ্টসমূহ এইবোৰ। সকলোৰে মৰম আৰু আশীৰ্বাদত যাতে আমাৰ ভাগিনীজনী এগৰাকী সৎ, সাহসী আৰু মহান ব্যক্তিৰূপে গঢ় লৈ উঠে, তাৰেই কামনা সদায় কৰিছোঁ। ইয়াৰ মাজতেই লাগতিয়াল বুলি ভাবি আমি দিয়া গিফ্টসমূহ চাওঁচোন আহক। পুপুলিয়ে এটা দুটা কথা ক'বলৈ আৰম্ভ কৰিছে। এই ডান্সিং কেকটাছটো আপোনালোকৰ মাজৰ হয়তো বহুতেই দেখিছে। এই কেকটাছটোত যদি আমি কথা কওঁ, আমাৰ ভইচটো ৰেকৰ্ড কৰি পুনৰাবৃত্তি কৰি কথাখিনি ওলোটাই কয়। ইয়াৰ উপৰিও নিজাকৈ বাজি থকাকৈ বহুতকেইটা গান ইয়াতে আছে। ছেকেণ্ড গিফ্টটো আছিলে সাধুকথাৰ কিতাপ। কেইখনমান অসমীয়া সাধুকথাৰ কিতাপ আমি ল'লোঁ, যাতে পুপুলিৰ মাকে তাইক পঢ়ি শুনাব পাৰে। যিমান বেছি কথা শুনিব সিমান বেছি তাই সোনকালে জনা হ'ব। আৰু এইবাৰ লৈছোঁ এয়া ফ্লেছ কাৰ্ড। ফ্লেছ কাৰ্ডটো বহুত বিচাৰি অনলাইনত মই পালোঁ। ইয়াত টোটেল 80খন কাৰ্ড আছে আৰু প্ৰত্যেকখন কাৰ্ডৰে দুয়োটা পিঠিতে লেটাৰ্ছ, নাম্বাৰ্ছ, কালাৰ্ছ, এনিমেলছ, ফ্ৰুটছ, ফ্লাৱাৰ্ছ, এক্টিভিটিজ, কিছুমান শ্বেপছ, প্ৰফেশ্যন, এই আটাইবোৰে যাতে অকণকৈ তাই ডাঙৰ হোৱালৈ শিকি যাই থাকিব পাৰে। আকৌ ইয়াত হিউমেন বডি পাৰ্টছবোৰো আছে, যিবোৰ বেবীৰ ফটো হিচাপত আছে, যাতে তেওঁলোকে সোনকালে বুজি পায়। এইবোৰ বিভিন্ন ধৰণৰ ভেহিকলছ, নতুনকৈ ডাঙৰ হ'বলৈ ধৰা বেবীৰ বাবে এই বস্তুটো দিয়া হৈছে। আৰু কাৰ্ডৰ কোৱালিটিটোও খুব ভাল, যাৰ বাবে ই লং লাষ্টিং কৰিব। অনলাইন পাৰ্চেছ কৰা বস্তুবোৰৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকৰ দৰকাৰ হ'লে তাৰ পৰা চাব পাৰিব। আৰু শেষত এয়া আৰু এটা গিফ্ট, যিটো এটা গাৰু হয়, কিন্তু ইয়াত লাৰ্ণিঙৰ বাবে বহুখিনি বস্তু দিয়া হৈছে। গাৰুটো আচলতে এখন কিতাপ আকাৰে বনাইছে, যাৰ মেটেৰিয়েলটো সহজেই বেয়া হৈ নাযায় আৰু ই ৱাশ্বেবল, অৰ্থাৎ ধুবও পাৰি ইয়াক। ইয়াত ইংলিছৰ লগতে হিন্দী লেংগুৱেজতো বস্তুবোৰ দিয়া হৈছে, যাৰ দ্বাৰা সৰুৰ পৰাই নিজৰ মাতৃভাষাৰ উপৰিও আন ভাষাবোৰো যাতে সৰুৰ পৰাই শিকিব পাৰে আৰু সোনকালেই স্মাৰ্ট হ'ব পাৰে। ইয়াৰে প্ৰডাক্ট লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। ফ্লেছ কাৰ্ডত যিখিনি বস্তু আছিল তেনেধৰণৰ বস্তুৱেই ইয়াতো আছে। আৰু পিকচাৰ্ছৰ লগত যি ধৰণে বস্তুবোৰ দিয়া হৈছে, এইবোৰ চাই ল'ৰা ছোৱালীবোৰে ইণ্টাৰেষ্টটো পায় আৰু সোনকালে শিকিবলৈও আৰম্ভ কৰে। ল'ৰা ছোৱালীৰ অলপ বয়স বাঢ়ি গৈ থকাৰ লগে লগেই কিছুমান বস্তু শিকাই গৈ থাকিব লাগে, যাতে সিহঁতৰ ব্ৰেইনৰ গ্ৰ'থ হয়, কিন্তু মৰমেৰে। তাকে নকৰি ল'ৰা ছোৱালীৰ ইচ্ছা নহ'লেও প্ৰেছাৰ দি জোৰ কৰি বস্তুবোৰ শিকাব যত্ন কৰিব নালাগে। তেনে কৰিলে ভালৰ ঠাইত বেয়াহে হ'বগৈ। যিহেতু এইটো গাৰু আকাৰৰ কিতাপ বনাইছে, ইয়াক আমি গাৰু হিচাপে কভাৰ লগাই ইউজ কৰিব পাৰোঁ। চ' এয়াই আছিল আজিৰ আমাৰ ভ্লগটোত। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।